হেৰি যাই জানো? কি আকৌ যাই জানো বুলি ক'বলৈ আহিছা? ওলালোৱেচোন আমি। নহয় তাই, মোৰ কিবা এটা ভালো লগা নাই নহয়। সিহঁতেতো গমো নাপায় আমি যাম বুলি। যেতিয়া গৈ পামগৈ দেখিব নহয় আমাক। আমি নিয়া বস্তুবোৰ বা বোৱাৰীয়ে খাই ভাল পায় নে নাপায়? কিয়নো নাখাব? আমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী নহয় নহয়, ধনী ঘৰৰ ছোৱালী হয়। আজিকালি ধনী মানুহবোৰৰ খোৱা আৰু আমাৰ একেই হয় জানো? সেই কিনো কথাবোৰ ভাবি থাকা তুমি? ভাত চব্জি চবেই খায়। আমিতো গাঁৱৰ সাৰ নিদিয়া পাচলি লৈ যাম, ভালহে পাব সিহঁতি। চহৰত বা এনেকৈ পায় নে নাপায়? তুমি মুঠতে ইমানকৈ ভাবি নাথাকিবা, ব'লা। বোৱাৰীয়ে আমাক দেখি এনেও ভালেই পাব চাবা। হ'ব দিয়ক ব'লক আৰু। এনেকৈ বহি আছা যে, কি কথা ক'বলৈ আছে কোৱাচোন? মই হ'বলে তোমাৰ কিবা ক'বলৈ থাকিলেহে এনেকৈ বহি থাকোঁ। অঁ তো, ইমান ধুনীয়াকৈ চাই মেলি কিবা ক'বলৈ থাকিলে বহি থাকা তুমি। ক'ৰবাত তোমাৰ যাবলৈ মন গৈছে ন? তুমি কেনেকৈ গম পাবা মোৰ মনৰ কথাবোৰ? লভ মেৰেজ হৈছে আমাৰ, গম নাপাম নেকি? বাৰু ক'ত যাবলৈ মন গৈছে কোৱা, মই লৈ যাম তোমাক। অফিচৰ পৰা ছুটি পাবাহে যেনিবা। সেইবোৰ চিন্তা তুমি কৰিব নালাগে নহয়, মই মেনেজ কৰিমতো। বেলেগ ক'তো যাবলৈ মন নাই, মাৰ ঘৰলৈ যাবলৈহে মন গৈছে। তুমি মানে মোক এৰি অকলে অকলে ঘৰলৈ যোৱা ধান্দা কৰি আছা? কিনো হ'ব, তোমাৰ লগত থাকোৱেচোন। মাহঁতলৈ মনত পৰে নহয় কিবা। ময়ো ছুটি লৈ লওঁ কেইদিনমান, দুয়োটা লগতে যাম। ঘৰত অকলে অকলে কি কৰিম বাৰু কোৱাচোন তুমি? তুমি নহ'লে এনেও মোৰ আমনি লাগিব। বৰ একেবাৰে, যেতিয়া তুমি লগৰবোৰৰ লগত ক'ৰবাত পাৰ্টিলৈ যোৱা মই ৰখাওঁ। তোমাকোতো লগ ধৰোঁ, তুমিহে নাযাওঁ বুলি কোৱা। তুমিওতো লগৰখিনিৰ লগত পাৰ্টি কৰিবলৈ যোৱা, মই তেতিয়া ৰখাওঁ। কি যে মানে তুমি ইম'চনেল ব্লেকমেইল কৰিছা কিন্তু। মই এইবোৰ একো নাজানো। মই এমাহমানৰ কাৰণে মাৰ ঘৰলৈ যামেই। কি কৈছা? এমাহমান? ধেত, নহ'ব দেই, দুদিনৰ কাৰণে যোৱা। দুদিনত কি কৰিম বাৰু মই? ঠিক আছে, এসপ্তাহটো থাকি আহিব দিয়া। ময়ো যাম, এসপ্তাহ থাকি আহিমগৈ। মোৰো মন যায় তেওঁলোকক চাবলৈ। তুমি মানে অলপো সলনি হোৱা নাই ন? আচ্ছা, তোমাক মানে ইমান বেছি ভাল পোৱাটো তুমি নিবিচাৰা? মই কিন্তু তেনেকৈ একো কোৱা নাই দেই। মই কেইদিনমান মোৰ মাৰ ঘৰত থাকি আহোঁগৈ, তাৰপাছত তুমি ছুটি ল'বা, তোমালোকৰ মাৰ ঘৰলৈও যাম। তুমিচোন গৰমত এচি নহ'লে থাকিবই নোৱাৰা। মোৰ ঘৰত থাকিব পাৰিবা জানো? মোৰ ঘৰটো গাঁৱত আছে, সেইটোতো জানাই। গাঁৱলীয়া পৰিৱেশ মোৰ এনেও ভাল লাগে, ভালেই পাম থাকি। আৰু গাঁৱত ইয়াৰ নিচিনানো ক'ত গৰম হয়? গছ গছনি আছে, ধুনীয়াকৈ বতাহো মাৰি থাকিব, এচি নহ'লেও হ'ব। তোমাৰ মা দেউতাকোতো লগ পাব মন যায়। ৰ'বা তেন্তে, এইবাৰ তোমাক গাঁৱলৈ লৈ যাম। এসপ্তাহ কিন্তু থাকিব লাগিব। কাইলৈ দুদিনমান আৰু বেছিকৈ ছুটি ল'বা, মইতো একো বেয়া নাপাওঁ। আৰু এটা কথা ভাবিছোঁ কিন্তু মই, মা দেউতা গাঁৱততো অকলে থাকে, তেওঁলোক দুজনতো আমাৰ লগত থাকিব পাৰে ন? মোৰ এনেও ঘৰত অকলে থাকি থাকি আমনি লাগি যায়। লিজা, তুমি সঁচাকৈ কৈছানে? কিনো কথাবোৰ সোধা বাৰু? সঁচাকৈ নকয় মিছাকৈ ক'ম নেকি? নহয় অ', তুমি যে এনেকুৱা কথাবোৰ কৈছা, মোৰ শুনি মনটো কিবা এটা শান্তি লাগি গৈছে। মই ভাবিছিলোঁ মা দেউতাক লগত ৰাখিবলৈ তুমি বেয়া পাবা। বৰ ভালদৰে বুজিলা ন মোক তুমি? তুমি যি কোৱা সেইটোৱে হ'ব দিয়া। মাৰ ঘৰলৈ কেতিয়া থাকিবলৈ যাবা পিছে? এতিয়া মানে থাকিবলৈ যাবলৈ দিব? তুমি মোৰ কথা ইমান ভাবা, মই তোমাৰ কথা ভাবিব লাগিব। আকৌ ইয়াতে ৰখি দিলা যে, ব'লা আকৌ। এই বোৱাৰী আগত এনেকৈ যাবলৈ লাজেই লাগিছে নহয়। কাপোৰ কানিও ভালকৈ পিন্ধি অহা নাই, ইমান গাঁৱলীয়া নিচিনাকেই আহিছোঁ। আমি হয় আকৌ গাঁৱলীয়া, ইয়াৰ লাজ কৰিবলগীয়া একো নাই। কিনো বেয়া লাগিছে তোমাক? মইতো তোমাক বহুত ধুনীয়া দেখিছোঁ। হ'ব হ'ব, আপুনি এনে এনে কৈ থাকিব নালাগে মোক। যি হয় হ'ব আৰু, ভিতৰলৈ সোমাই যাওঁ ব'লা। ব'লক ব'লক। ইমান ধুনীয়াকৈ ৰাখিছে বোৱাৰীয়ে ঘৰ দুৱাৰ। পল্লৱ, জানটো। আপোনালোক, মই আপোনাক কৈছিলোঁ নহয়, এনেকৈ আহি আমি বেয়া কৰিলোঁ। বোৱাৰী চাগে খঙে উঠিলে আমাক এনেকৈ দেখি। মা দেউতা, তোমালোক? তোৰ বাপেৰে উৎপাত আকৌ ইয়ালৈ আহিবলৈ। বোৱাৰীয়ে আমাক দেখি চাগে বেয়াই পাইছে। খবৰ নিদিয়াকৈ গুচি আহিলোঁ, তাৰ কাৰণে বেয়া পাইছ নি? মই কৈছিলোঁ ন প্ৰথমতে তোক সুধি ল'বলৈ। মা দেউতা, বেয়া নাপাব মই তেনেকৈ ভিতৰলৈ সোমাই যোৱাৰ কাৰণে। মানে ভালকৈ কাপোৰ কানি পিন্ধা নাছিলোঁ যে, আৰু আপোনালোক অহাৰ কাৰণে আমি বেয়া পোৱা নাই। কিয়নো তেনেকৈ ভাবিছে? হয় নি বোৱাৰী? শুনি বৰ ভাল লাগিলে। ময়ো সেইটোকে কৈছোঁ, কিন্তু তেওঁ নামানে, বোলে এনেকৈ আহি আমি বেয়া কৰিছোঁ। নিজৰ ল'ৰা বোৱাৰীৰ ওচৰলৈ আহিবলৈনো কিনো খবৰ দি থাকিব লাগিছে, হয়নে? দেউতা, সেইটো বাৰু ঠিকেই কৈছে, কিন্তু খবৰ এটা দিয়া হ'লে এওঁ গৈ লৈ আহিলেহেঁতেন আপোনালোকক। লিজাই ঠিকেই কৈছে, তোমালোকে মোক কথা এষাৰ কোৱা হ'লেও হয়। মইতো সেইটোকে কৈছিলোঁ, বাপেহে নুশুনে। একো নাই দিয়ক, আহিলে ভালেই কৰিলে। এইবোৰ গাঁৱৰ শাক পাচলি লৈ আহিছোঁ তোমালোকলৈ। মই পাকঘৰত গৈ থৈ দিওঁগৈ। নালাগে মা, আপোনালোক ফ্ৰেছ হওকগৈ, মই লৈ যাম নহয়। একো নাই দিয়া, সেইটো মই কৰিব পাৰিম। হ'ব মা, প্ৰথমতে ফ্ৰেছ হৈ লোৱাগৈচোন,
এইটোতো মই থৈ দিব পাৰিম। হ'ব বাৰু দে। মাহঁত আহিলে নহয়, তোমাৰ যোৱাটো কি হ'ব এতিয়া? তোমাৰ চাগে মনটো বেয়াই লাগিছে ন? মাহঁত আহিছে, এইবোৰ কথা এতিয়া নুলিয়াবা আৰু। আমি এনেও গাঁৱৰ ঘৰলৈ যোৱা কথা আছিলেইচোন। ভালেই হ'ল তেওঁলোকে গুচি আহিলে। কিন্তু তোমাৰ ঘৰলৈ যোৱাটো কি হ'ব? এটা কাম কৰিবা, তুমি গুচি যাবা, মাহঁত মোৰ লগত থাকিব এনেও। তুমিও বৰ চিন্তাবোৰ কৰি থাকা। মাহঁত আহিছে, তেওঁলোকলৈ খোৱা যোগাৰ কৰোঁগৈ মই। এতিয়া আৰু মই ঘৰলৈ যোৱা কথা ভবা নাই, পাছত কেতিয়াবাই যাম দিয়া। লিজা ইমান ধনী ঘৰৰ হৈওচোন মনটো বৰ ভাল। মোৰ মা দেউতাক তাই নিজৰ মা দেউতা বুলি ভাবিব পাৰিছে। তাতকে ডাঙৰ কথা আৰু কি হ'ব পাৰে? আগতে চবেই কৈছিল যে তাইৰ বহুত এটিটিউড আছে, ধনী ঘৰৰ বুলি বহুত ইগ' আছে, কিন্তু তেনেকুৱাতো একোৱেই নাই। আগতে বাৰু ময়ো তেনেকে নভবা নহয়, কিন্তু এতিয়া লগত থাকিহে গম পাইছোঁ তাই কিমান ভাল। বোৱাৰী, তুমি অকলে ইমানখিনি ৰান্ধিলা? খানা বনাই পিনে মই ভালেই পাওঁ মা। অঁ মা, লিজাই খানা বহুত ধুনীয়া বনায়। যি টি বনাই বনাই মোক খুৱাই থাকে নহয়। তাই বাৰু বনাব জানে, কিন্তু তই বনাই বনাই খুৱাও নে নাই? হ'লেই আৰু দেউতা, তেওঁ কিবা বনাব জানিলেহে। এইটো আকৌ কি কথা? তইতো বনাই মেলি খুৱাব লাগে বোৱাৰীক কেতিয়াবা। বোৱাৰী, তোমাৰ গা বেয়া হ'লেও তুমিয়ে বনোৱা নেকি? এওঁ একো নাজানে যে বনাবলৈ, ময়ে বনাবলগীয়া হয় আৰু। এইটো কিন্তু বৰ বেয়া কথা হৈছে দেই গানটো। ইমান দিন তই বোৱাৰীৰ পৰা একো এটা শিকা নাই। সেইটো বাৰু হয়, মই কেতিয়াও এইটো কথা ভবাই নাই নহয়। এইটো ভাবিবলগীয়া কথা নিহে, কৰিবলগীয়া কথা। মাইকী মানুহৰ দুখ ভাগৰ বুলি কথা এটা থাকে নহয়, কেতিয়াবা কেতিয়াবা তইও বনাই মেলি খুৱাব লাগে। চিন্তা নকৰিবা বোৱাৰী, এইবাৰ মই শিকাম ইয়াক। হয় নেকি মা? অঁ শিকাবচোন, বনাব পাৰিবা আপুনি শিকালে। আৰু এটা কথা, অথনি বাৰু মই শুনিব নালাগিছিলে, কিন্তু ভুলতে শুনিলোঁ আৰু। তোমাৰ মাৰ ঘৰলৈ যাবলৈ মন আছে ন? যাবা দিয়া। তুমি নথকা কেইদিন ইয়াৰ লগত আমি থাকিম নহয়। তুমি অহাৰ পিছত আমি ঘৰলৈ গুচি যাম। আৰু ছোৱালীজনী নিজৰ ঘৰখনলৈ যাবলৈ মন যায় দিয়া, বুজি পাওঁ এইবোৰ। আপোনালোকে মানে অকল নিজৰ পুতেকৰ কাৰণেহে আহিছে, বোৱাৰীকৰ কাৰণে অহা নাই? ৱা, এইটো আকৌ কেনেকুৱা কথা? তোমালোকৰ কাৰণেতো আহিছোঁ আমি। তেন্তে মোক মাৰ ঘৰলৈ যাবলৈ কৈছে যে? ময়ো মাইকী মানুহ হয় দিয়া, বুজি পাওঁ নহয় ঘৰখনলৈ যাবলৈ কিমান মন যায়। কিন্তু মোৰ এতিয়া যাবলৈ অলপো মন নাই। মই আপোনালোকৰ লগত টাইম স্পেণ্ড কৰিম। মোৰ ঘৰখনৰ মানুহৰ লগত বহুত বছৰ থাকি আহিছোঁ, ভালকৈ জানো তেওঁলোকক। কিন্তু আপোনালোকৰ লগততো থকাই নাই ইমানকৈ। আপোনালোক এখেতৰ মা দেউতা যেতিয়া মোৰ মা দেউতা, আৰু মই বিচাৰোঁ আপোনালোকে মোক বোৱাৰীতকৈ বেছি জীয়েক হিচাপে ভাবি লওক। এইটো কিন্তু বৰ ভাল কথা ক'লা দেই। আমাৰো ছোৱালী নাই, তুমিয়ে এতিয়া ছোৱালী আৰু আমাৰ। ভাবোঁ বোৱাৰী, তোমাক আমি নিজৰ ছোৱালী বুলিয়ে ভাবোঁ। অকল আমাকে খাবলৈ দিলে নহ'ব নহয়, তোমালৈ লৈ অহা যোৱা। মা, তাই আজি নাখায়, ব্ৰত ধৰে। ৱা, তুমি নোখোৱা তথাপিও আমালৈ ইমানখিনি বনালা। আপোনালোকে এতিয়া খাওকচোন, এইবোৰ ভাবিব নালাগে। মই গধূলিকে খাম নহয়, তেন্তে আজি গধূলিকে মই বনাই খুৱাম। মাৰ আৰু পিছে ধুনীয়াই বনাই বাৰু। অঁ মা, বনাবাচোন, তোমাৰ হাতৰ যে কিমান দিন হ'ল খোৱা নাই। ঠিক আছে বাৰু, এতিয়া আপোনালোকে খাওক। ভাত খাওঁতে ইমান কথা পাতিব নালাগে, কথা পাতিবলৈ বহুত সময় আছে। এতিয়া ভালকৈ খাই লওক, মই আহিছোঁ ৰ'ব। বোৱাৰীক পিছে কেনেকুৱা পাইছা? বোৱাৰীচোন বৰ ভাল। মই এওঁ কৈছিলোৱেই, তই গম পাওঁ নে নেপাওঁ নাজানো, বোৱাৰীয়ে আমালৈ ফোনো কৰে নহয়, কিন্তু তই নথকাতে কৰে বেছিকৈ। হয় নি? তাই মোক নকয় নহয়। আৰু এটা কথা নহয়, মাজে মাজে যে তই আমালৈ পইচা পঠাও, আমাক নকওঁ কিয়? ৰন্টুৱে যেতিয়া পইচা দিয়েহি তেতিয়াহে গম পাওঁ। মই আকৌ ৰন্টুতে কেতিয়া পইচা পঠালোঁ? ৰন্টুৱে কি এনেই নিজৰ পইচা দিবহি নি? অ', এতিয়া গম পালোঁ, লিজাই পঠাই চাগে। মইচোন বহুত মাহ হ'ল তোমালোকলৈ পইচা পঠিয়াবই পৰা নাছিলোঁ। লোনৰ ইনষ্টলমেণ্ট ইমানেই বেছি হৈছে, পইচা তোমালোকলৈ দিবলৈ নোজোৰেই। তেন্তে আমালৈ বোৱাৰীয়ে পঠায় নেকি? তাইৰ বাহিৰেনো বেলেগ আৰু কোন হ'ব? ৰন্টুৰ লগত মই চিনাকি কৰাই দিছিলোঁ ফোনত। আইও দেহি, বোৱাৰী আমাৰ কথা ইমান ভাবে। তাই চাগে নিজৰ পইচাই আমাক দিছিল ন? আমিনো তাইক এতিয়া কি দিব পাৰিম? দিব পৰাকৈ একোৱেই নাই। তাই কেৱল মৰম বিচাৰে, বেলেগ বস্তু তাইক নালাগে, কাৰণ চব তাইৰ ওচৰত আছেই। মনালিছা, তুমি খবৰ এটা নিদিলা যে অহাৰ আগত? অঁ, ফোন কৰিম বুলি ভাবিছিলোঁ জানানে, নকৰিলোঁ আৰু। পিছে তোমাক কি দেখিছোঁ এইবোৰ মেখেলা চাদৰ পিন্ধি আছা যে? কিয়, আগতে মেখেলা চাদৰ পিন্ধা দেখা নাই নেকি তুমি? দেখিছোঁ বাৰু, অকেজনেদিহে দেখিছোঁ, এনেকৈ দেখা নাই নহয়। মোৰ মানে ইনলছ আহিছে ঘৰলৈ, সেইটো কাৰণে মেখেলা চাদৰ পিন্ধি আছোঁ আৰু। কি, তোমাৰ ইনলছ আহিছে? তোমাৰ ইনলছ গাঁৱৰ নহয় জানো? অঁ, তেওঁলোক গাঁৱতে থাকে, কিন্তু এতিয়া মই ভাবিছোঁ আমাৰ লগতে ৰাখোঁ নেকি। কিমান আৰু গাঁৱত থাকিব অকলে অকলে। লিজা, তুমি পাগল হ'লা নেকি? এইবোৰ কি ভাবিছা? ভালে তেওঁলোক তোমাৰ লগত নাথাকে, তুমি আকৌ কিয় চপাই ল'ব বিচাৰিছা? তেওঁলোক থাকিলে তুমি আগৰ নিচিনা পাৰ্টি কৰিব পাৰিবা? কিনো কথাবোৰ কোৱা বাৰু? তেওঁলোক পল্লৱৰ মা দেউতা যেতিয়া মোৰো মা দেউতা, এইবোৰ কোৱা কথাহে বুজিছা।
লগত থাকিলেহে গম পায় গাঁৱলীয়া হয় কিমান নিয়ম উলিয়াব ঠিক নাই। তুমি ক'তো যাবলৈও নাপাবা, মোৰ লগতো ক'তো যাব নাপাবা। তেওঁলোক তেনেকুৱা অলপো নহয়, বহুত ভাল হয় দুইজন, বহুত মৰমীয়াল। লগ পালে গম পাবা নহয়। তথাপিও পাই আমাৰ এখেতৰ মাক কিমান মডাৰ্ণ তুমিতো দেখিছাই। তেনেকুৱা হ'ব লাগে। হ'লে মডাৰ্ণ হ'লে কি হ'ব, ভালকৈ মাত এষাৰো দিয়ে জানো তোমাক? তথাপিও মডাৰ্ণ হোৱাটো বেছি ইম্পৰ্টেণ্ট। কিন্তু পল্লৱৰ মা দেউতাক সঁচাকৈ বহুত ভাল, মৰমীয়াল। মোক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছে। মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ পাইছোঁ। আৰু পাৰ্টি কৰি মই ইমানো ভাল নাপাওঁ মনালিছা। অকলে থাকিলে তুমি লগ ধৰিলে গুচি যাওঁ আৰু। কেইদিনমানৰ কাৰণে ৰাখিছা যদি ঠিকেই আছে, কিন্তু একেবাৰে ৰখাটো নকৰিবা দেই, সঁচাকৈ পস্তাবা। তুমি এইবোৰ মাথা মাৰিব নালাগে দেই, মই আছোঁ নহয়। মই একো বেয়া কথা কোৱা নাই, অ'কে? ভাল কথাই কৈছোঁ। তুমি কেইদিনমানহে পাইছা, সেইটো কাৰণে গম পোৱা নাই, কিন্তু মইতো আছোঁ ন বহুত বছৰ। এক্সপিৰিয়েঞ্চ তোমাতকৈ বেছি মই পাইছোঁ, সেইটো কাৰণে কৈছোঁ যদি পাৰা নাৰাখিবা লগত। এইখন ঘৰত তোমাৰ নিজৰ স্বাধীনতাটো নাইকিয়া হৈ যাব। পল্লৱৰ লগতো তুমি বিচৰা নিচিনাকৈ টাইম স্পেণ্ড কৰিব নোৱাৰিবা। বোৱাৰী, এইগৰাকী আকৌ কোন? মা, এইগৰাকী মোৰ ঘৰৰ ওচৰৰে লগৰ বুলিয়ে ক'ব পাৰি আৰু। অ', এখেত মানে? কেনেকুৱা লাগিছে টাউনত থাকি? গাঁৱততো এনেকুৱা পৰিৱেশ দেখিবলৈ নাপাই চাগে। ভাল লাগিছে আকৌ। একেবাৰে থাকি যাম বুলিয়ে ভাবিছে চাগে। নাই নাই, তেনেকৈ এতিয়ালৈকে একো ভবা নাই। থাকোচোন কেইদিনমান। চান্সটোতো আপুনিও চাগে এৰিব বিচৰা নাই। ইয়াতে থাকিবলৈ বিচাৰিছে সদায় কাৰণে। আপোনালোকৰ নিচিনা গাঁৱলীয়া মানুহৰ মই চিনি পাওঁ নহয়। তুমি আকৌ এইবোৰ কি কথা কৈছা? মই একো বেয়া কথা কোৱা নাই। লিজা পল্লৱ বহুত ভালকে আছে, সুখত আছে। সিহঁতৰ সুখ ভংগ কৰিবলৈকে আহিছে চাগে। কি মনালিছা, তুমি পাগল হৈছা নেকি? কি কথা ক'বলৈ আহিছা? মই তোমাক এনে কিবা ক'লো নেকি? ৰ'বা, মই কথা পাতি আছো নহয়। তোমাৰ কাৰণে মই ইজি কৰি দিছো। নিজৰ ঘৰটো চাগে বাঁহেৰে বনোৱা কেঁচা ঘৰ, সেইটো কাৰণে এনেকুৱা ঘৰ দেখি চাগে এৰি যাবলৈ মন যোৱা নাই। লিজা, আৰু এটা কথা শুনা, পল্লৱক অলপ শাসন কৰিবা তুমি, নহ'লে এওঁলোকে নিজৰ ফলীয়া কৰি ল'ব। গাঁৱৰ মানুহৰ মানসিকতা কেনেকুৱা মই জানো নহয়। বোৱাৰী, এইবোৰ কি শুনিছো? মনালিছা, তুমি এতিয়া ইয়াৰ পৰা যোৱা। তুমি মোৰ মাক অপমান কৰি আছা। কি কথা কৈছা? তোমাৰ মা? পল্লৱৰ মা দেউতা হয়, তোমাৰ মা বুলি কিয় কৈছা? পল্লৱৰ মা দেউতাক মোৰো মা দেউতা হয়। তুমি তেনেকে নাভাবা নাই, কিন্তু মই ভাবো চব তুমি ভবা নিচিনা নহয়। আৰু তুমি নিজক যিমান ভাল বুলি ভাবা, তুমিও সিমান ভাল নহয়। মোৰ লগত থাকিয়ে মোৰ কথা কিমান কি বেলেগৰ আগত গৈ মই বহুত ভালদৰে জানো। সেইটো কাৰণে তুমি এনেকুৱাটো নেদেখাই পাই যে তুমি মোৰ কাৰণে বহুত বেছি চিন্তা কৰা, বুজিছা? তোমাৰ এনেকুৱা ফাল্টু কেয়াৰ মোক নালাগে। প্ৰথমতে নিজৰ শাহুৰ লগত সম্পৰ্ক ঠিক কৰা, তাৰ পাছত লোকক ক'বলৈ আহিবা। মই তোমাক একো বেয়া কথা কোৱা নাই, পস্তাবা তুমি পাছত। আৰু কোনে ক'লে মই তোমাৰ কথা বেয়াকে কিবা কওঁ বুলি? তোমাক এইবোৰ এক্সপ্লেনেশ্যন দিবলৈ মোৰ মন নাই। তুমি নিজে গম পোৱা ক'ত কি কোৱা। তুমি এই গাঁৱলীয়া মানুহজনীৰ কাৰণে মোক এনেকে কৈছা। বহুত বেছি পস্তাবা, কৈ দিছো। দুৱাৰখন সেইফালে আছে, ওলাই যোৱা। গৈছো, কিন্তু এদিন কান্দি কান্দি তুমি মোৰ ওচৰলৈ আহিব লাগিব। চিন্তা নকৰিবা, সেইটো দিন কেতিয়াও নাহে। মা, এইজনী কথা শুনি আপুনি মন বেয়া কৰিব নালাগে। তাই নিজৰ শাহুৱেকৰ লগতে সম্পৰ্ক ঠিক নাই। আপোনালোকে মোক মৰম কৰে বুলি ক'লো যে জ্বলিছে। নহয় অ', আমি গাঁৱলীয়া হ'লো বুলি আমি কি মানুহ নহয় নেকি? এনেকেনো কিয় ভাবিব লাগে? কিছুমান মানুহৰ মানসিকতা এনেকুৱাই মা, টাউনত থাকে বুলিয়ে নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। বাদ দিয়ক মা, এনেকুৱা মানুহৰ কাৰণে মন বেয়া কৰি লাভ নাই নহয়। ব'লক ভিতৰলৈ যাওঁ, আমি কথা পাতি আছিলোঁ নহয়। ব'লক মা। নাই কৰা মন বেয়া, ব'লা মই গৈছোঁ। পল্লৱে কিন্তু বৰ ভাল ছোৱালী এজনী চালে আকৌ দেই। এইকেইদিন থাকি ইমানটো গম পালোঁ যে এই পল্লৱক বহুত সুখত ৰাখিছে। আৰু আমাকোতো সেইটোৱে লাগে, ল'ৰা ছোৱালী সুখী মানে আমি সুখী। মা আহক আকৌ। অঁ, গৈছোঁ। নোযোৱালৈকে এতিয়া চিঞৰিয়ে থাকিব। সৰু ছোৱালীজনী আৰু একদম। কি হ'ল, টাইমৰ একো ডিচিপ্লিন নাই নেকি তোমাৰ? ইমান দেৰি ক'ত আছিলা? লাঞ্চ টাইম হৈ গ'ল, এতিয়ালৈকে একো এটা বনোৱা নাই যে। মই বনাব লাগিব নেকি এতিয়া? মই মানে লিজাৰ ওচৰলৈ গৈছিলোঁ। মই তোমাৰ পৰা একো এক্সপ্লেনেশ্যন বিচৰা নাই। লাঞ্চ ৰেডি কৰিবলৈ তোমাৰ হাতত অকল 30 মিনিট আছে। আৰু মই আজি ভাত নাখাওঁ, ৰুটি খাম। কিন্তু মই ৰুটি বনাবলৈ সময় লাগিব অলপ। ইমান জল্দি মই কৰিব নোৱাৰিম। কোনে কৈছে তোমাক ঘূৰি ফুৰিবলৈ? আৰু এইবোৰ ড্ৰেছ পিন্ধি আছা? ক'ৰবাত যাবলৈ পাম বুলি ভাবিছা নেকি আজি? অঁ, অলপ ওলাই যাম বুলি ভাবিছিলোঁ। মোৰ অলপ গেষ্ট আহিব, সিহঁতৰ কাৰণেও খানা তুমিয়ে ৰেডি কৰিব লাগিব। কিন্তু মই আজি মোৰ বেলেগলৈ যোৱা প্লেনিং আছিলে। মোৰ ফ্ৰেণ্ডছখিনি মোৰ কাৰণে ৱেইট কৰি থাকিব। তোমাক মই অৰ্ডাৰ দিছোঁ, ৰিকুৱেষ্ট কৰা নাই। তোমাৰ এক্সপ্লেনেশ্যন শুনিবলৈ মই ইয়াত ৰখি থকা নাই। মোৰ গেষ্ট আহিব যেতিয়া তুমি ক'তো যাব নোৱাৰা। আৰু যোৱা, ইয়াত ৰৈ সময় নষ্ট নকৰিবা। মোক কিন্তু টাইমত লাগিবই কৈ দিছোঁ। কেনেকুৱা মানে এওঁ? অলপো মোৰ কথা বুজিবলৈ চেষ্টাই নকৰে। তেওঁতো এগৰাকী মাইকী মানুহ হয়। আজি মই লিজাক এনেই ইমানখিনি লেকচাৰ দি থৈ আহিলোঁ। মোৰ শাহুমা মডাৰ্ণ হ'লে কি হ'ব? সদায়তো মোৰ লগত এনেকুৱা ব্যৱহাৰেই কৰে। মন গ'লেই তেওঁক যি কথা লগাই মোৰ লগত কাজিয়া কৰায়। এইখন ঘৰৰ মই চাকৰহে, ক'তো বোৱাৰী হয়। প্লেন কেঞ্চেলেই কৰিব লাগিব। চাকৰণীজনী আছে নহয় ঘৰৰ কাম কৰিবলৈ, কৰিম আৰু। তুমি কিন্তু বহুত বেয়া আছা আকৌ। মই বেয়া আছোঁ? মই আকৌ কি কৰিলোঁ?
মা দেউতা অহাৰ পৰা তুমিতো মোক পাহৰিয়ে গ'লা। আইও বৰ সৰু ল'ৰাটো ওলাবলৈ আহিছে। কি আকৌ সঁচা কথাই কৈছো, মা দেউতাৰ লগতে লাগি থাকা এনি টাইম। তুমি মানে জ্বলিছা। অঁ অলপতো মই জ্বলিমেই ন। এতিয়াতো মই তোমাৰ লগতে আছো। মাৰ আগত কালি মনালিছে ইমান যি টি কথা কৈ গ'ল। মায়ে ভাল বেয়া নাপালে জানানে। সেইটো কাৰণে মোৰ সেইজনী পচন্দ নহয়। কথাবোৰ কেতিয়াও ভাবি চিন্তি নকয়। ময়ো তাইক কৈ দিলো যা, নিজৰ বোলো শাহুৱেৰ লগত সম্পৰ্ক ঠিক কৰ প্ৰথমতে। গাঁৱলীয়া টাউনীয়া কৰিবলৈ আহিছে। তাই শাহুমাক টাউনীয়া হয়নো কি কৰিছে, ভালকে মাত এষাৰকে নিদিয়ে। কি তুমি তেনেকে কৈ দিলা? অঁ নকওঁ কিয়, মায়ে শুনাকে তাই কিমান কি কথা ক'লে। সেইটো কাৰণে মই খঙতে কৈ দিলো যা, বেয়া পালেও পাওক। ইমান এনেকুৱা থিংকিঙৰ মানুহ মোক নালাগে। মায়ে চাগে মনটোত অলপ বেয়া পাইছে। নাই মই বহুত ভালকে বুজালো নহয় পাছত, তেওঁ বুজি পাইছে। আৰু তোমাৰ মা অহাৰ পৰা মোক যে একো কামেই কৰিবলৈ দিয়া নাই। ঘৰত কৰি থাকে যে নকৰাকে থাকিব নোৱাৰে আকৌ। গাঁৱত মানুহবোৰ এনেই নাথাকে নহয়, ইটো সিটো কাম কৰিয়ে থাকে। এই টাউনলৈ আহিলে একো কাম কৰিব নাপালে আমনিয়ে পায়। অঁ সেইটো বাৰু হয়, অকল মায়ে নহয়, দেউতাইও ক'ত কি কি কাম বিচাৰি পোৱা ঠিক নাই। গাৰ্ডেন চাফা কৰিব, কিবা কৰিব, গছৰ তল চাফা কৰিব। তুমিও অফিচৰ পৰা ছুটি লৈ মা দেউতাক অলপ ফুৰাব নিব নোৱাৰানে? ছুটীটো ময়ো বিচাৰি আছো, পোৱাহে নাই এতিয়া। চানডে এটা কাম কৰিম নহ'লে, তুমি দেউতাক লৈ যাবা ক'ৰবালৈ ফুৰাবলৈ, আৰু মই মাক লৈ যাম শ্বপিং কৰাবলৈ। দেউতাই আমাৰ লগতনো কি শ্বপিং কৰিবলৈ যাব। মই মাৰ পচন্দ ধুনীয়া ধুনীয়া কিবা কিবি কিনি দিম, আৰু দেউতালৈও কিনি আনিম। আৰু মোলৈ? তোমালৈও আনিম। এনেই কৈছো দিয়া, তুমি যে মোৰ মা দেউতাৰ কাৰণে ইমানখিনি ভাবিছা সেইটোৱে বহুত মোৰ কাৰণে। এটা সঁচা কথা কওঁ দেই, তুমি কিন্তু এনেকুৱা বুলি মই একদম ভবা নাছিলো আকৌ। ভালে আকৌ ভবা নাছিলা, মানুহে কেতিয়াবা ছাৰপ্ৰাইজো হ'ব লাগে। আৰু এটা কথা, মা দেউতালৈ তুমি মনে মনে পইচা পঠিওৱা মই যে গমেই নাপাওঁ। মই তোমাক সুধিবলৈ পাহৰিয়ে আছিলো। কিয়? তেওঁলোক মোৰ মা দেউতাও হয়। যেতিয়া পইচা পঠাওঁ মোৰহে কথা। ৰণটোক তুমি কেনেকৈ ক'লানো? মই বুলি কৈছো নি কিবা? তুমি বুলিহে কৈছো। তোমাৰ হোৱাটছএপৰ পৰা মেছেজ কৰিছিলো, কিন্তু মেছেজটো পাছত ডিলিট কৰি দিলো। অ' আচ্ছা, মই ভবাই নাছিলো এইটো। মা দেউতাৰ চিন্তা মোৰো আছে দিয়া। তেওঁলোক গাঁৱত থাকে, বুঢ়া বুঢ়ীও হ'ল, কিনো কাম কৰি কৰি খাব বাৰু এতিয়া। তোমাৰ ইমানখিনি EMI দিব লাগে, সেইটো কাৰণে তোমাক এইবোৰ হেডেক দিয়া নাছিলো। আৰু মই নুখুজিলেওচোন দেউতাই মোক দিয়ে থাকে, তাৰ পৰাই অলপ মা দেউতালৈ দি দিওঁ। এইটো কিন্তু বেয়া হৈছে। তুমি বাৰু দেউতাৰ পৰা এতিয়াও পইচা কিয় লৈ আছা? তেওঁ ভাবিব মই তোমাক ভালকৈ ৰাখিবই পৰা নাই। মই কিমান কওঁ বাৰু নিদিবলৈ, কিন্তু এজনী ছোৱালী যে নিদিয়াকৈ থাকিব নোৱাৰে চাগে। ফোন কৰি মানা কৰিয়ে থাকোঁ, কিন্তু পঠাই দিয়ে এতিয়া মই কি কৰিম আৰু। একো নাই দিয়া, দিছে কাৰণে লওঁ, কিবা খুজি খুজি লোৱা নাই নহয়। আৰু মই যে মা ঘৰলৈ যোৱাৰ কথা কৈছিলোঁ, মা ঘৰলৈ যাম, লগতে মাকো লৈ যাম। তোমালোক দুজন থাকিবা ঘৰত। ঠিক আছে বাৰু, তুমি যি কোৱা সেইটোৱে হ'ব। মোৰ মা দেউতাৰ প্ৰতি যিখিনি দায়িত্ব আছে মইতো পালন কৰিব পৰা নাই, কিন্তু মোতকৈ বেছি বোৱাৰীৰ দায়িত্ব তুমি পালন কৰিছা। ক'তনো এইবোৰ বোৱাৰীৰ দায়িত্ব হয়? তুমিতো মোৰ দায়িত্বখিনিয়ে পালন কৰি আছা। তুমি এতিয়া এইবোৰ কৈ কৈ ইম'চনেল হ'ব নালাগে। মই তোমাক আগতেও কৈছোঁ, তোমাৰ মা দেউতা মানে মোৰ মা দেউতা, আৰু তেওঁলোকে মোক যিমান মৰম কৰে সিমান মৰম মা দেউতাৰ বাহিৰে বেলেগৰ পৰা মই পোৱাই নাই। আৰু এটা কথা, মা দেউতাক কিন্তু ইয়াৰ পৰা পঠিওৱাৰ কথা নাভাবিবা দেই। এতিয়া লগত থাকি থাকি নাথাকিলে বেয়াই লাগিব মোৰ। সেইটো কথাটো মই ভাবিয়ে আছোঁ বাৰু, মনৰ কথাটোৱে কৈ দিছা। হেৰা, আজি বোৱাৰী উঠা নাই নিও, দেখাই নাই যে। ময়ো সেইটোকে ভাবিছোঁ, বোৱাৰী গা বেয়া নি বাৰু? ৰুমলৈ আকৌ যাবলৈও বেয়া লাগিছে নহয়। ইও ইমান দেৰিলৈকেচোন উঠাই নাই। তুমি খোৱা বোৱা কিবা বনালে নে নাই? মই বনাই থৈছোঁ, বোৱাৰীৰ কাৰণে বাৰু থৈ দিয়া নাই। কি কৰোঁ বাৰু, ৰুমলৈ গৈ সুধিয়ে আহোঁ নেকি? ৰ'বা, ইয়াৰ অফিচ যাব হৈছে, আহিব নহয় ওলাই। ঐ, ইমান দেৰি হ'ল বোৱাৰী এতিয়ালৈকে উঠা নাই যে? দেউতা, তাইৰ গাটো অলপ বেয়া লাগিছে বোলে, সেইটো কাৰণে শুই আছে। ময়ো শুই থাকিবলৈকে দিলোঁ আৰু। অঁ, বোৱাৰী গা বেয়াটো কোৱা নাই যে? তাইয়ে ক'বলৈ মানা কৰিছে, বোলে বেছি ডাঙৰ বেমাৰ হোৱা নাই নহয়, ক'ব নালাগে দিয়া। মই গৈছোঁ অলপ পিছত। তয়ো কি ল'ৰা বাৰু, অথনি কোৱা হ'লে তাই ভাল পোৱা কিবা বনালোহেঁতেন মই। এতিয়া পাত শাকহে বনালোঁ, খাই বা ভাল পাব নাপায়। তাই সেইবোৰেই খাই ভাল পায়, খোৱা বোৱাৰ লগত তাই এইবোৰ একো নাই। মই এতিয়া ভাত পানী খাই নাযাওঁ, সোনকালেই আহিম বাৰু আজি। বোৱাৰী, চাহ খাই লোৱা। অ' মা, অথনিৰ পৰা আপুনি ইটো সিটো খাবলৈ দিয়ে আছেচোন। অঁ আকৌ, মাথা বিষাইছে তোমাৰ, চাহ অকণমান ধুনীয়াকৈ আদা দি বনাই দিছোঁ, খাই দিয়া, ভাল লাগি যাব। গোন্ধটো কিন্তু বৰ ধুনীয়া আহিছে আকৌ। অঁ, দেউতাই এইবোৰ কি বনাই আনিলে? বা, বোৱাৰীকচোন বেয়াকৈ আলুইছে। অঁ আকৌ, বোৱাৰী বুলি কিয় কৈছা? তেওঁলোকৰ ছোৱালী মই। তোমাৰ দেউতা আকৌ আগতে হোটেলতো কাম কৰি পাইছে নহয়, মিঠাই বৰ ধুনীয়াকৈ বনায়, সেইটো কাৰণে বনাই দিছে। বোলে ছোৱালীকো টেলেণ্টটো দেখাই দিওঁ। বা, দেউতাই মানে ধুনীয়া ধুনীয়া মিঠাই বনাবই জানে। আজিৰ পৰা তেন্তে দেউতাৰ হাতৰহে মিঠাই খাম আৰু। কিনি মেলি নানো, মন গ'লে বনাই মেলি খুৱাব নহয় দেউতা। খোৱাম আকৌ বনাই, চব মানে বোৱাৰীয়েকৰ কাৰণে ন, মোৰ কাৰণেতো একোৱেই নাই।
অলপ এটেনশ্যন দি দিব পুতেককো জ্বলিছে পুৰা পুৰা গোন্ধ পাইছে নি বাৰু অলপ পাইছো আকৌ গোন্ধ কথা ক'বলৈ আহিছে নাই জ্বলা মই আৰু এটা কথা ইমান দিন আমি থাকিলোৱে যাওঁগে বুলি ভাবিছোঁ দুদিন পাছত ঘৰখনো এৰি থৈ আহিছোঁ নহয় মোৰ গা বেয়া আপোনালোকে যোৱা কথা ভাবিছে এতিয়াচোন ভালেই পাইছিলা তুমি নাই নহ'ব মোৰ গাটো এতিয়াও বহুত বেয়া আছে ক'তো যাব নোৱাৰে আপোনালোক ঘৰখন তেনেকৈ থৈ আহিছো নহয় যাব লাগিব আৰু আমি তোমালোকক চাবলৈহে আহিছিলোঁ দুইটাই ইমান সুখত আছা সেইটোৱে আমাৰ কাৰণে বহুত সদায় এনেকৈ সুখী হৈ থকাটোৱে বিচাৰোঁ আমি সুখী আছোঁ কিন্তু আমাক তোমালোকৰ লগো লাগে তোমালোক অহাৰ পাছতেতো ঘৰখন সম্পূৰ্ণ লাগিছে আমি দুটাই কিবা এটা অকলশৰীয়া ফিলেই কৰোঁ জানানে পল্লৱে একদম ঠিক কথা কৈছে পল্লৱ যেতিয়া অফিচলৈ যায়গৈ মই যে দিনটো অকলে থাকিবলগীয়া হয় জানেনে এতিয়া আপোনালোক লগত থাকি মোৰ যে ইমান ভাল লাগে আপোনালোক নহ'লে মই থাকিব নোৱাৰিম দৰকাৰ হ'লে মই আপোনালোকৰ লগত গাঁৱত যাম যি বস্তু লাগে আপোনালোকে চব লৈ আহিব কিন্তু তেনেকৈ নহ'ব নহয় গাঁৱৰ ঘৰখন আমি এৰি দিব নোৱাৰোঁ ইয়াত থাকি ভালেই লাগিছে কিন্তু গাঁৱত থকাৰ সমান হ'ব নোৱাৰে জানানে আপোনালোক দুজনে মানে আমাৰ কাৰণে এইটো কৰিব নোৱাৰে বেয়া পাইছোঁ কিন্তু মই আপোনালোকক মা দেউতা কিনো মানে কি হ'বনো থাকিলে গাঁৱলৈ গৈ থাকিম নহয় আমি মাজে সময় তো গাঁৱৰ পৰা একেবাৰে আঁতৰাই নানো দিয়ক মাজে সময়ে আমি গৈ থাকিম পল্লৱ যাব নোৱাৰিলেও মই যাম আপোনালোকে যি কৰে কৰিব মই কিন্তু আপোনালোকক যাব নিদিওঁ ইয়াৰ পৰা বা এইটো ধমকি দিছা নি দেউতা ধমকি বুলিয়ে ভাবি লওক আমাৰ সুখৰ কাৰণে যদি ইমান কোনো কৰিব নোৱাৰে তেতিয়া কিন্তু সঁচাকৈ মই বহুত বেয়া পাম হ'ব দিয়া ভাবিম বাৰু ভাবিম বুলি ক'লে নহ'ব বোৱাৰীয়ে ক'লে যেতিয়া আৰু সেইটোৱে হ'ব তোমালোক ক'ৰবাত যোৱা নেকি মাৰ লগত অলপ ওলাই যাওঁ বুলি লৈছোঁ কি হ'ল তুমি ইয়ালৈ আহিলা যে তুমি চাগে মোক বেয়াই পাই আছা ন আৰু আপুনিও চাগে মোক বেয়া পাই আছে ন নাই পোৱা বেয়া ময়ো বেয়া পাই থকা নাই দিয়া আমাৰ মা আকৌ বেছিয়ে ভাল তেওঁক কোনোবাই কিবা ক'লেও তেওঁ ধৰি নাথাকে মই একচুৱেলি তোমালোকৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ সেইদিনা মই তেনেকৈ ক'ব নালাগিছিল মোৰ ভুল হ'ল নিজৰ চিটুৱেশ্যনবোৰ জানিও মই তোমাক তেনেকৈ ক'লোঁ আপোনাক গাঁৱলীয়া বুলি হাঁহিলোঁ হ'ব দিয়া একো নাই এইবোৰ কথা আৰু কি ধৰি থাকিম মোৰতো একো মনতেই নাই কি হৈছিল মায়ে ঠিকেই কৈছে তুমি যে বুজি পালা সেইটোৱে বহুত তেন্তে মোক ক্ষমা কৰি দিলা ন মই তোমাক ক্ষমা কৰিবলৈ মই কোনো নহয় কাৰণ কাৰোবাৰ মানসিকতা মইতো চেঞ্জ কৰিব নোৱাৰোঁ তুমি যেতিয়া নিজে এতিয়া বুজি পাইছা উপলব্ধি কৰিছা সেইটোৱে বহুত মই সঁচাকৈ বুজি পাইছোঁ মই মোৰ শাহুমাৰ লগত ৰিলেশ্যন ঠিক কৰিবলৈ বহুত চেষ্টা কৰোঁ কিন্তু কেতিয়াও নোৱাৰোঁ তেওঁৱে নিবিচাৰে তেওঁৰ কাৰণে মই বোৱাৰী নহয় ঘৰত কাম কৰা এজনী চাকৰণী কিন্তু মোৰ মায়ে আকৌ মোক ৰাণীৰ নিচিনাকৈ ৰাখিছে অকল মা বুলি ক'লেও পিছে ভুলেই হ'ব দেউতাইও বহুত কেয়াৰ কৰে একচুৱেলি চহৰীয়া গাঁৱলীয়া বুলিবলৈ একো কথা নাই মানুহৰ মনটো আৰু চিন্তাধাৰাবোৰ ভাল হোৱাটোহে আচল কথা হয় লিজা তুমি একদম ঠিক কথা কৈছা এতিয়া তোমালোকে মোক ক্ষমা কৰি দিলাই যেতিয়া তোমালোকৰ লগত ময়ো যাব পাৰোঁনে আমাৰ লগত যাবলৈ তুমি ভাল পাবা জানো কিয়নো তেনেকৈ কৈছা মই যাব বিচাৰিছোঁ পাৰিবা আকৌ কিয়নো যাব নোৱাৰিবা বোৱাৰী তেওঁ যাম বুলি কৈছে যেতিয়া লৈ গ'লা লগত মায়ে কৈছে কাৰণেহে তোমাক লগত নিম কিন্তু খালি আমি তুমি ভাল পোৱা জেগাত নোসোমাওঁ একো নাই মোৰ একো প্ৰব্লেম নাই হয় নেকি ব'লা তেন্তে ব'লা দেৰিয়ে হ'ব নহয় নহ'লে আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৰষুণ দি আছে গাইজ আৱাজটো অলপ আহিছে চাগে বেয়া নাপাব আৰু